লাড্ডু গোপালৰ জন্ম হ'বলৈ মাত্ৰ 3 মিনিট বাকী তেনেকুৱাতে ইমান জোৰত বৰষুণ দিছে আৰু যে 12টা বাজিছে বিজুলী গাজনেৰে গোটেই বৰষুণ দি গোটেই দিল্লী ভৰাই দিছে হেপী বাৰ্থডে কানা আৰু সকলোৱে তিলিঙা বজাইছে লাড্ডু গোপালক ভোগ লগাইছে আৰতি কুঞ্জ বিহাৰী কি শ্ৰীগিৰিধৰ কৃষ্ণ মুৰাৰী কি সেই সময়খিনিত যে গোটেই দিল্লীখন মথুৰা বৃন্দাবনৰ নিচিনা হৈ পৰিছিলে সঁচাকৈ এক অনুভৱ যিটো মই বুজাব নোৱাৰো ভাষাৰে আৰু তাৰ আগতে মই মোৰ চিনাকিটি দিলো নমস্কাৰ মোৰ নাম ঋতুপৰ্ণা আৰু মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মোৰ ভাল লগা কিছুমান মুহূৰ্ত জন্মাষ্টমীৰ দিনা ৰাতিপুৱা ঘৰৰ গোটেইখিনি কাম কৰি মেলি লৈ ৰেষ্টুৰেণ্টলৈ গ'লোঁ আৰু ভাবিলোঁ ৰেষ্টুৰেণ্টলৈ আজি জন্মাষ্টমী যেতিয়া ধুনীয়াকৈ সাজি কাচি গৈছোঁ নহয় জানো আৰু যে ৰাস্তাত কিমান কৃষ্ণ ৰাধা একদম সৰু সৰু পাইছোঁ আৰু এইজন হৈছে আমাৰ কিউট ৰাধা এইজনী আমাৰ আজি কাষ্টমাৰ হয় মই এবাৰ ফটো এখন ৰাখিলোঁ তাৰপাছত এয়া আমাৰ বজাৰ বহিছে জন্মাষ্টমীৰ কাৰণে ইমান ঝুলা ওলাইছে কি যে ওলোৱা নাই মুকুট আৰু ইমান সৰু সৰু একদম আঙুলিটোৰ সমানৰ পৰা একদম 10 কেজি 5 কেজি ওজনৰ কান্ধা বনাইছে ইমানেই ধুনীয়া লাগিছে নহয় মানে এনেকুৱা বজাৰলৈ গ'লে মই কি নিকিনো আৰু সৰু সৰু মুকুট চুলি মানে গোটেইখন আৰু মটকা ইমানেই ধুনীয়া লাগিছিল আৰু ধুনীয়াকৈ সন্ধিয়াই হৈছিলে মই মৌৰা পাখি এটাও কিনি ঘৰলৈ আহিলোঁ আৰু আহিয়ে ধুমাধুম গা পা ধুই লৈ ভোগ আৰম্ভ কৰিলোঁ ভোগত মই প্ৰথমতে পঞ্চামৃত বনাম তাৰ কাৰণে চেনি অলপ লৈছোঁ সেইখিনি মিক্সিত গুড়ি কৰি লৈছোঁ আৰু এইখিনি যি বাচন ব্যৱহাৰ কৰিছোঁ মই কেৱল এইখিনি গোসাঁই ঘৰত মানে ব্যৱহাৰ কৰাহে বাচন দেই তাৰ পাছত তাত অলপ দৈ দিলোঁ কেঁচা গাখীৰ দিছোঁ গাখীৰ সদায় কেঁচা দিব পঞ্চামৃতত লগতে চেনি যে গুড়ি কৰি ৰাখিছিলোঁ সেইখিনি 3 চামুচ দিলোঁ অলপ মৌ লগতে 1 চামুচ ঘি দিছোঁ আৰু অকণমান গংগা জল আৰু লগতে গোলাপ জল আৰু অকণমান মাখানা দি দিছোঁ লগত মাখানাখিনি দিয়াৰ পাছতে তুলসী পাত কেইটামান দি ভালদৰে চামুচেৰে মিক্স কৰি ল'লোঁ আৰু আমাৰ আজি পঞ্চামৃত ৰেডি হৈ গ'ল আৰু লগতে বনালোঁ ধনিয়াৰ পঞ্জীৰী ধনিয়া লাড্ডু গোপালৰ খুবেই ফেভৰেট হয় আৰু সেই পঞ্জীৰী বনাবৰ কাৰণে অলপ সাবুত মানে গোটা ধনিয়া লৈ ল'লোঁ আৰু সেইখিনি অকণমান ৰোষ্ট কৰি ল'লোঁ ৰোষ্ট কৰাৰ পিছত অকণমান ঠাণ্ডা হ'বলৈ দিলোঁ ঠাণ্ডা হোৱাৰ পিছত সেইখিনি মিক্সিত ভালদৰে গুড়ি কৰি ল'লোঁ আৰু লগতে অলপমান ড্ৰাই ফ্ৰুটছ লৈছোঁ খিচমিচ আলমণ্ড আৰু আখৰোটটো ভাঙি অলপ ভালকৈ চাই লৈছোঁ তাৰপিছত ঘিত এইখিনি গোটেইখিনি ভাজি লৈছোঁ মানে অকণ ৰোষ্ট কৰি লৈছোঁ কিন্তু তাত খিচমিচ দিয়া নাই লগতে মাখানা কেইটামানো অকণমান ৰোষ্ট কৰি লৈছোঁ চেনি যে গুড়ি কৰিছিলোঁ সেই মিক্সি জাৰটোতে মই আকৌ ধনিয়াখিনিও গুড়ি কৰি ল'লোঁ ধনিয়াখিনি ভালদৰে গুড়ি হোৱাৰ পাছত আৰু বিচাৰিলে ধনিয়াখিনি অকণ দৰদৰীয়াও ৰাখিব পাৰে মই অকণমান দৰদৰীয়া টাইপৰ ৰাখিছোঁ তাৰ লগতে মাখানাখিনিও দি দিলোঁ মাখানাখিনিও অকণমান দৰদৰীয়া ৰাখিব মানে একে প্লেন বনাব নালাগে গুড়ি পাউডাৰৰ নিচিনা তাতে 3 চামুচ চেনি গুড়ি যে ৰাখিছিলোঁ দি দিলোঁ আৰু লগতে ড্ৰাই ফ্ৰুটছখিনিও দি দিলোঁ ড্ৰাই ফ্ৰুটছৰ লগতে যিখিনি খিচমিচ আছিল সেইখিনি খিচমিচ মই ঘিত ৰোষ্ট কৰা নাই ডাইৰেক্ট দি দিছোঁ আৰু লগতে 2 চামুচ ঘি দি দিছোঁ ঘি দি আপুনি মিক্স কৰিব যদি অকণমান ঘি লাগা যেন পায় আৰু অলপমান এড কৰিব পাৰে কিন্তু মোৰ 2 চামুচেৰে ধুনীয়াকৈ হৈ গৈছে ভালদৰে চামুচেৰে মিক্স কৰি ল'লোঁ আৰু আজি লাড্ডু গোপালৰ পঞ্জীৰী ভোগ ৰেডি হৈ গ'ল এতিয়া ধুনীয়াকৈ থালিখন সজাই ল'ম আৰু লগত কি কৰিছোঁ ধুনীয়াকৈ থালিখনত অকণমান ফুল দিছোঁ আৰু প্ৰসাদখিনি দি দিলোঁ পঞ্জীৰী পঞ্চামৃত কল আপেল আৰু নাচপতি লগতে মক্খনটোতো লাগিবই এইখিনি হোৱাইট মক্খন হয় তাত অকণমান মিশ্ৰি দিছোঁ আৰু লগতে অকণমান কেশৰ দিছোঁ আৰু লগতে ধুনীয়াকৈ এটা বাঁহী দিছোঁ লাড্ডু গোপালক আৰু লগতে এটা ময়ূৰ পাখিৰ ভিডিঅ' কৰা নহ'লে এইদৰে লাড্ডু গোপালক আজি জন্মাষ্টমী ভোগ লগালোঁ অকণমান নিজকো দেখুৱাই দিলোঁ আৰু শেষত ডিনাৰ কৰিলোঁ এটা আলু পৰঠা আজিলৈ আহোঁ বাই হেপী জন্মাষ্টমী